নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক প্ৰতিভা ইউটিউব চেনেলটোলৈ আজি আপোনালোকে বিচাৰি থকা এটা ভিডিঅ' লৈ আনিছো যে ইনকিউবেটৰ কেনেকৈ বনায় একদম কম খৰচত বনাবলৈ আজি আপোনালোকক শিকাই দিম বলক তেন্তে দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো একদম প্ৰথমতে আপোনালোকে এনেকুৱা এটা মাছৰ কাৰ্টন কিনিব লাগিব 20 পৰা 30 টকাত আপোনালোকে এটা মাছৰ কাৰ্টন পাই যাব তাৰ পাছত আপোনালোকক লাগিব এনেকুৱা দুটা টেপ এইটো টেপৰ দাম হৈছে এইটো আপোনাৰ প্ৰায় 1.5 ইঞ্চি টেপ হয় আৰু এইটো টেপৰ দাম হৈছে আপোনাৰ 50 টকা কিতাপৰ দোকানত আপোনালোকে পাই যাব এইটো 2 ইঞ্চি টেপ হয় এই 2 ইঞ্চি টেপটোৰ দাম হৈছে 70 টকা আৰু এই টেপখিনি আমি ইয়াতে এই মাছৰ কাৰ্টনটোত মাৰি লম আৰু কেনেকৈ মাৰিম সকলোখিনি আপোনালোকক মই এই ভিডিঅ'ত দেখাই যাম ইতিমধ্যে আমাৰ এইটো টেপ মাৰি হৈ গৈছে আৰু ইয়া দেখিছে আপোনালোকে যেহেতু দুটা সাইজৰ টেপ আনিছিলো আৰু সেইকাৰণে দেখিছে ইয়া ৰং দুইটা টেপৰে বেলেগ বেলেগ হৈছে আৰু ইয়া দেখা পাইছে মই এনেকৈ টেপখিনি মাৰিছো আৰু সাইডতো টেপ মাৰি দিছো আৰু ইয়াৰ তলতো এয়া দেখা পাইছে আপোনালোকে তলতো মই টেপ মাৰি দিছো কাৰণ কি হয় টেপটো মাৰি দিলে যেটো গৰম সেই গৰম ভাৱটো বাহিৰলৈ সোনকালে ওলাই না যায় আৰু তেতিয়া আমাৰ কাৰেন্টটো যদি গুছিও যায় তেতিয়া কি হয় আমাৰ সুবিধা হয় যাতে কণিখিনি বেয়া নহয় আৰু এটা কথা মন কৰিব যদি আপোনালোকৰ ইনভাৰ্টাৰ থাকে তেতিয়া হলে ইনকিউবেটৰ ব্যৱহাৰ কৰিবলৈ বেছি ভাল তেতিয়া মানে কণি পৰা পোৱালি ওলা যেটো ৰেশিও সেই ৰেশিওটো খুব ধুনীয়া হয় আৰু ইয়া দেখিছে মই এখন গ্লাছ লৈছো এনেকুৱা গ্লাছ আপোনালোকে ঘৰত যদি ঘড়ি চৰি বেয়া হৈছে আপোনালোকৰ তাৰ পৰা আপোনালোকে উলিয়াই লব পাৰিব এখন মোৰ হাতেৰে দেখিছে এবেগেট আৰু এয়া 4 আঙুল আৰু এই গ্লাছখন মই কি কৰিম যিখন থাৰ্মোকলৰ মোৰ ওপৰত দিয়া আছে এইখনৰ ওপৰত মই দি লৈ ধুনীয়াকৈ কাটি লম আৰু কেনেকৈ কাটিম আপোনালোকক সকলোখিনিতে মই দেখাই যাম প্ৰথম মই গ্লাছখন মাজতে দি লম আৰু এই গ্লাছখন দিলে কি হয় আসলতে মই খাফৰ যিখন খোলা মেলা কৰি পিছত যেতিয়া পোৱালি ওলাবৰ সময় হ'ব সেই সময়ত মই খাফৰখন খোলা মেলা কৰি নাথাকিলেও হ'ব আৰু ওপৰৰ পৰা তাৰ মানে আমি ভালকৈ চাব পাৰিম ভিতৰত কি হৈ আছে লাইটটো ভালকৈ জ্বলা মেলা জ্বলা নোমোৱা কৰিছে নে নাই আৰু কিবা কণী ফাটি পোৱালি ওলাইছে নে নাই সকলোখিনি আমি ওপৰৰ পৰা ভালদৰে নিৰীক্ষণ কৰি থাকিব পাৰিম এইদৰে মই পেইণ্ট লৈ ধুনীয়াকৈ বাহিৰে এটা দাগ দি লৈছো দেখা পাইছে আপোনালোকে আৰু তাৰ পৰা প্ৰায় 1 ইঞ্চি মান ভিতৰলৈ মই আকৌ এটা দাগ দি লম এয়া দেখিছে মই ভিতৰে চাৰিটা ফালে চাৰিটা দাগ দি ললো আৰু ইতিমধ্যে এয়া মোৰ পেইনৰ কাম খতম হৈ গৈছে আৰু ইয়াৰ পাছতে আপোনালোকৰ ঘৰতে থকা এটা বস্তু লাগিব আপোনালোকক সেইখন হৈছে এখন চুৰি কটাৰী আৰু এই চুৰি কটাৰীখনে মই এতিয়া এই মাছৰ কাৰ্টনৰ যেটো সেকেন্ড দাগ দি ললো সেই দাগটো ভিতৰে মই এইদৰে চুৰিখনে কাটি লম বাহিৰ ফালে কাটি হল আৰু ভিতৰ ফালেও কাটি ললো আকৌ অকমান এয়া ধুনীয়াকৈ এইখন এতিয়া চাওক কিমান ধুনীয়াকৈ এৰাই গৈছে এখন এৰাই যোৱা পাছত এয়া মই ভিতৰে আকৌ ইয়াতে টেপ মাৰি দিম এইদৰে আমি ধুনীয়াকৈ টেপটো কাটি লৈ পেলাই ইয়াতে মাৰি লম আৰু মই আপোনালোকক ভিডিঅ'টো অকমান দীঘল হ'ব পাৰে আপোনালোকৰ কাৰণে কিন্তু এ টু জেড আপোনালোকক সকলোখিনি মই দেখাই দিম এই ভিডিঅ'টোত সেইকাৰণে আপোনালোকে ভিডিঅ'টো যদি অকমান দীঘল হৈছে ভালকৈ চাওক এবাৰে চাওক ভালকৈ চাওক আৰু ভালকৈ শিকি লওক আৰু আমাৰ ভিতৰে টেপ মাৰি হৈ গৈছে আৰু ইয়াৰ ওপৰতে মই ধুনীয়াকৈ গ্লাছখন দি লৈছো আৰু গ্লাছখনৰ ওপৰত টেপ মাৰি দিছো দেখিছে আপোনালোকে এইদৰে আপোনালোকে গ্লাছখনৰ ওপৰত দুইফালে ধুনীয়াকৈ টেপ মাৰি ল'ব যাতে গ্লাছখন এৰাই না যায় এয়া দেখিছে মই কিদৰে ধুনীয়াকৈ চাৰিওফালে টেপটো মাৰি দিলো আৰু এতিয়া গ্লাছখন এৰাই না যায় আৰু এয়া সম্পূৰ্ণ ওপৰত গোটেই টেপ মাৰি দিলো মই আৰু এয়া দেখিছে টেপটো দুটা টেপৰ এটা টেপ খতম হৈ গ'ল আৰু এইটো টেপৰ অলপমান আছেগে আৰু মই ভাবো এই যিখন থাৰ্মোকল এই থাৰ্মোকলখনৰ তলফালে আপোনালোকে টেপ মাৰিব নালাগে কোনো প্ৰয়োজন নাই ইয়াতে আৰু এই যেটো এইটো টেপ থাকিলেগে অলপ এই টেপটো অলপমান ইয়াতে দেখিছে এয়া থাকি গ'ল বাকি আমাৰ ইতিমধ্যে টেপৰ কাম কমপ্লিট হৈ গৈছে বন্ধুসকল ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছিলোঁ থাৰ্মোকল আৰু টেপৰ মূল্য টোটেল হৈছিলকে 150 रुपीस অৰ্থাৎ 150 টকা আৰু এতিয়া আপোনালোকক লাগিব এনেকুৱা ডাঙৰ স্ক্ৰু 3 ইঞ্চি মানৰ স্ক্ৰু হয় এটো আৰু দেখিছে এয়া মোৰ আঙুলিটো সমান এই 3 ইঞ্চি মানৰ স্ক্ৰু আপোনালোকক প্ৰায় 6 পৰা 7টা লাগিব আৰু হাৰ্ডৱেৰ দোকানত যদি আপোনালোকে স্ক্ৰু বিচাৰে 3 ইঞ্চি স্ক্ৰু দিয়ক বুলি বিচাৰে তেতিয়া হলে আপোনালোকে এনেকুৱা স্ক্ৰু পাই যাব আৰু মই ইয়াত ব্যৱহাৰ কৰিম দুখন ফেন এখন যদি ফেন আছে আপোনালোকে এখন ফেনো ব্যৱহাৰ কৰিব পাৰে কিন্তু দুখন ফেন ব্যৱহাৰ কৰিলে বেছি ভাল আৰু এই ফেনবোৰৰ লগত মই আৰু এডাল সৰু ওয়্যাৰ প্ৰায় 1.5 ফুট মান হ'ব মই ইয়াতে জয়েন কৰি দিছো কিয় জয়েন কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব আৰু এই ফেন হক সাৰ্কিট হক এইবোৰ কোৰ পৰা কিনিও আপোনালোকে হয়তো চিন্তাত পৰিব পাৰে মই আপোনালোকে একো টেনচন নলব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰি লব পাৰিব ফ্লিপকাৰ্ট বা এমাজন যিকোনো এটা ৱেবছাইটৰ পৰা আপোনালোকে এটো ক্ৰয় কৰিব পাৰিব আৰু ইয়াতে মই এখন স্ক্ৰিনশ্বট সংযোগ কৰি দিছো আৰু এইটো হৈছে প্ৰায় 460 টকাৰ হয় ইয়াতে আপোনালোকে 460 টকাৰ ভিতৰত পাব দুখন ফেন পাব পাৱাৰ এডাপ্টাৰটো পাব আৰু আপোনালোকে সাৰ্কিটখন পাব সাৰ্কিটখন হৈছে W1209
আৰু লগত পাব এডাল DC ফিমেল কানেক্টৰ আৰু সেই ফিমেল কানেক্টৰডালৰ কাম কি আপোনালোকে চাই থাকক গম পাব আৰু তেতিয়াহ'লে এতিয়া হিচাপ কৰি লওঁ এতিয়ালৈকে আমাৰ কিমান টকা খৰচ হৈছে প্ৰথমতে আমি হিচাপ কৰিছিলোঁ মাছৰ কাৰ্টুন আৰু টেপৰ ওপৰত 150 ৰুপিজ হৈছিলে তাৰপিছতে আছিলে স্ক্ৰুত আমি 30 ধৰিছিলোঁ আৰু এতিয়া চালোঁ আমি W1209 চাৰ্কিট লগত আহিব ফেন এডপ্টাৰ DC ফিমেল কানেক্টৰ আৰু গোটেইকেইটাতে হ'ব 460 আৰু এইখিনিলৈকে টোটেল হৈছে আমাৰ 640 ৰুপিজ আৰু পইচা কেইটামান বাঢ়িব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এই ফেনখন মই এই মাজতে দিম আৰু বাহিৰ ফালে এইটো কাৰণে লগাইছোঁ আৰু এটা মই টেষ্টাৰ লৈ লৈছোঁ টেষ্টাৰটোৱে এটা ফুটা কৰিছোঁ মানে তিনি ঠাইত ইয়াতে মই স্ক্ৰু লগাম আৰু স্ক্ৰুকেইটা যাতে ভৰাই দিব পাৰোঁ এইফালৰ পৰা তাৰ কাৰণে মই এইফালে বাহিৰ ফালৰ পৰা ফুটাটো সৰুকৈ কৰি লৈছোঁ আৰু যিকেইটা স্ক্ৰু আপোনালোকক দেখাইছিলোঁ সেইকেইটা স্ক্ৰু মই বাহিৰ ফালৰ পৰা এইদৰে ভিতৰলৈ এনেকৈ ভৰাই ল'ম আৰু এইদৰে ভিতৰৰ ফালৰ পৰা ফেনখন স্ক্ৰুকেইটাত মই ভৰাই দিম আপোনালোকে যেতিয়া নিজে কামটো কৰিব তেতিয়া খুব সহজতে কৰিব পাৰিব সকলোখিনি মই A to Z আপোনালোকক সেইবাবে দেখাই দিছোঁ ফেনখন স্ক্ৰুকেইটাত চুকটোত লগাই লৈ পেলাই আপোনালোকে এইদৰে টেষ্টাৰে পকাই দিব যাতে সেই ফেনখনত থকা ফুটাকেইটাত স্ক্ৰুকেইটা ধুনীয়াকৈ সোমাই পৰে যদি ভালকৈ খাচ কাটি নপৰে তেতিয়া কিন্তু ফেনখন আকৌ কেতিয়াবা চলি তলত পৰি যাব কণীৰ ওপৰত সেইকাৰণে আপোনালোকে স্ক্ৰুকেইটা ভালদৰে ফিটিং কৰিব আৰু এয়া চাওক মই দুইখন ফেন ফিটিং কৰি দিলোঁ কিন্তু ভিডিঅ' বনোৱাৰ চিন্তাত ফেনকেইখন মই ওলোটাকৈ লগালোঁ ওলোটাকৈ মানে যিটো ফাল আপোনাৰ কাৰ্টুনৰ ছাইডে আছে সেইটো হ'ব বাহিৰ পাকে আৰু যিটো বাহিৰ পাকে আছে সেইটো হ'ব ভিতৰ পাকে সেইকাৰণে আপোনালোকে সেইটো কিন্তু লগাওঁতে মন কৰিব মই একেবাৰে শেষত যেতিয়া মোৰ কামখিনি কৰি হ'ব তাৰপাছতহে মই আকৌ ফেনখন ওলোটা কৰিম আৰু ইয়াৰ পাছতে মই ফ্লিপকাৰ্টৰ পাৰ্চেল অহা কাৰ্টুন এটা লৈ লৈছোঁ কেলৈ লৈছোঁ আপোনালোকক কৈ আছোঁ শুনক যিটো মাছৰ কাৰ্টুন আছে তাত আমি যিহেতু প্লাষ্টিকৰ টেপ মাৰি দিলোঁ তাৰ ওপৰতে যদি আমি বাল্বটো লগাই দিওঁ বাল্বটো যিহেতু আমি হালধীয়া যিটো আমাৰ 40 ৱাটৰ বাল্ব বা 60 ৱাটৰ বাল্ব আমি লগাম সেইকাৰণে সেই তাপটোত আচলতে কাৰ্টুনটো গলি যাব পাৰে তাৰ কাৰণে আমি কি কৰিছোঁ এনেকুৱা এখন যদি কাগজৰ কাৰ্টুন আমি ইয়াতে লগাই দিওঁ তেতিয়াহ'লে কি হ'ব সেই যিটো জ্বলাৰ চান্স বা গলাৰ চান্স সেই চান্সটো একেবাৰে নাইকিয়া হৈ যায় ফেন যিহেতু মই দুখন লগাইছিলোঁ এখন মাজত লগাইছিলোঁ এখন ছাইডত আৰু ছাইডত লগোৱা ফেনখনৰ ওচৰত মই সেই কাৰ্টুনটো যিখন ডাঠ কাগজৰ টুকুৰা সেই টুকুৰাটো মই এইদৰে ব্লেক টেপ দি পেলাই লগাই দিছোঁ তাৰপাছতে আপোনালোকক লাগিব এনেকুৱা দুটা সৰু স্ক্ৰু আপোনালোকে য'ৰ পৰা লাইটৰ বাল্ব আনিব হোল্ডাৰ আনিব আৰু এনেকুৱা এটা আপোনালোকক ৱাল হোল্ডাৰ আপোনালোকক লাগিব আৰু এই হোল্ডাৰটো আনোতে তাতে আপোনালোকক এনেকুৱা সৰু স্ক্ৰু দুটা দি দিব আৰু এয়া দেখিছে তলফালৰ পৰা কিদৰে মই ৱায়াৰ পাত উলিয়াই আনিছোঁ আৰু ৱায়াৰ পাত উলিয়াবলৈ হ'লে এই যিটো ফুটা দেখিছে আপোনালোকে এইটো লগত কেতিয়াও হোল্ডাৰটোত হৈ নাহে আৰু ফুটাটো কৰিবলৈ হ'লে আপোনালোকে এটা স্ক্ৰু ল'ব লাগিব বা মই আপোনালোকক দেখাই দিছোঁ ৰ'ব এইটো এটা স্ক্ৰু ল'ব স্ক্ৰুটো লৈ পেলাই আপোনালোকে গেছ বা জুইত গৰম কৰি পেলাই ইয়াতে লগাই দিব খালি এখন কাপোৰে ধৰি ল'ব আকৌ দেই নহ'লে হাত পৰিব তাৰপিছতে আপোনালোকে ফুটাটো হৈ যাব ফুটাটো কৰাৰ পাছত কেবুলডাল ভৰাই এইদৰে ধুনীয়াকৈ আপোনালোকে নট বল্টুকেইটা কচি দিব আৰু বাল্বৰ কানেকশ্যন এইখিনিতে সমাপ্তই হৈছেগৈ আৰু এতিয়া বাল্বটো মই ইয়াতে নি ধুনীয়াকৈ লগাই দিম লগাই পেলাই যিকেইটা স্ক্ৰু আপোনালোকে দেখিছিলে সৰু সৰু যে সেই স্ক্ৰুকেইটা আপোনালোকে হাতেৰে এইদৰে হেঁচি দিব হেঁচি পেলাই আপোনালোকে টেষ্টাৰ যিটো আছে টেষ্টাৰটোৱে আপোনালোকে অলপমান পকাই টাইট কৰি দিব বাল্বৰ ফিটিং হৈ গৈছে আৰু এতিয়া আমি বাকী ৱায়াৰখিনি মেনেজমেণ্ট কৰিম আৰু ইয়াতে আপোনালোকে খালি এটা কথা ভালদৰে মন দিব লাগিব যিহেতু দুখন ফেন আপোনালোকে কানেক্ট কৰিব সেইকাৰণে ফেনখনৰ দুটা ৰঙৰ ৱায়াৰ আহিব এডাল আহিব ৰঙা এডাল আহিব ক'লা বা যিকোনো ধৰণৰ আহিব পাৰে ৰেডডাল হৈছে আপোনালোকৰ পজিটিভ আৰু সেই ৰেডডাল আপোনালোকৰ বাকী যি ফ্লেক্সিবল ৱায়াৰ হওক বা বেলেগ ৱায়াৰ যিডালত আপোনালোকে কানেকশ্যন কৰিব সেইডাল কিন্তু মনত ৰাখিব যে কোনডাল মই ৰঙাডালত ব্যৱহাৰ কৰিছোঁ আৰু কোনডাল মই ক'লাডালত ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া আমি চাই লওঁ যে চাৰ্কিটখন কোনফালে লগাম আৰু চাৰ্কিটখন মই ভাবিছোঁ যে এইখিনিতে ছাইডত লগাই দিম আৰু চাৰ্কিটখন এইখিনিত লগোৱাৰ লগে লগে মই কি কৰিব লাগিব ভিতৰৰ যিখিনি ৱায়াৰ সেই ৱায়াৰখিনি বাহিৰলৈ উলিয়াবলৈ হ'লে এটা ফুটা কৰিব লাগিব আৰু ফুটাটো মই এটা যিটো স্ক্ৰু আপোনালোকে আগতে সেই যে বাল্বৰ হোল্ডাৰটো গৰম কৰি ফুটা কৰিছিলে সেই একেদৰেই মই গৰম কৰি পেলাই ইয়াতে লগাই দিম লগালে মাছৰ কাৰ্টুন খুব সোনকালে ফুটা হৈ যায় আৰু এয়া মই স্ক্ৰুটো গৰম কৰি ইয়াতে ভৰাই আনিলোঁ আৰু ফুটাটো হৈ গ'ল দেখিছে আপোনালোকে আৰু এইডাল হৈছে মোৰ ফাৰ্ষ্ট ফেনখনৰ কেবল আৰু এইডাল মই সেই ফুটাটোৰে এইদৰে পাৰ কৰি ল'ম আৰু এই গ্ৰীণডাল হৈছে মোৰ ছেকেণ্ডখন ফেনৰ ৱায়াৰ আৰু সেইডালো মই এই ফুটাটোৰে এইফালে পাৰ কৰি ল'ম আৰু এই তলত পৰি থকাডাল হৈছে বাল্বৰ ৱায়াৰ আৰু এইডালো মই সেই ফুটাটোৰে বাহিৰলৈ উলিয়াই ল'ম আৰু বাল্বৰ ৱায়াৰডাল অলপমান দীঘলকৈ লাগিব সেইকাৰণে মই ৱায়াৰডাল দীঘলকৈ ৰাখিছোঁ এতিয়া ভিতৰৰ ৱায়াৰখিনি ভালদৰে ফিটিং হৈ থাকিবৰ বাবে মই ব্লেক টেপ সেই ৱায়াৰবোৰত মাছৰ কাৰ্টুনৰ সৈতে লগাই দিছোঁ এয়া চাওক মই টেপখিনি লগাই কেনেকৈ
এটা ফিটিং আনি দিলোঁ এতিয়া মই প্ৰায় 10 ইঞ্চি মানৰ দুডাল ফ্লেক্সিবল ৱায়াৰ কাটি লৈছোঁ আৰু কাটি লৈ এতিয়া মই কি কৰিম জানেনে যেটো দুখন ফেন আছে দুখন ফেনক মই এখন ফেনৰ টাইপত কানেকশ্যনটো কৰিম দুখন ফেনেই চলিব আৰু এটা কাম কৰিম এতিয়া মই যিডাল ৰেড আছে সেই ৰেডডাল দুখন ফেনৰ পৰা যেহেতু আমাৰ কি আহিছে দুডাল ৰেড মানে পজিটিভ ৱায়াৰ আহিছে আৰু সেই দুইডাল পজিটিভ ৱায়াৰ মই এদৰে সেপাৰেট কৰি লম মই দাগ দি থৈছিলোঁ আপোনালোকো দাগ দি থব যে কোনডাল আপোনালোকৰ পজিটিভ ৱায়াৰ ফেনখনৰ মানে ফেনখনৰ যিডাল ৰেডৰ পৰা আহিছে সেইডাল হ'ব পজিটিভ ৱায়াৰ আৰু মই সেই দুডাল এদৰে সেপাৰেট কৰি ল'ম আৰু সেপাৰেট কৰি পেলাই দুইডাল মই পকাই ল'ম আৰু পকাই পেলাই মই এই যে কাটি লৈছোঁ দুটুকুৰা সেই কাটি লোৱাৰ দুটুকুৰা এটুকুৰা তাহাঁতৰ লগত কানেকশ্যন কৰি দিম আৰু প্ৰথমতে লৈছোঁ মই ৰেডডাল আৰু ৰেডডাল মানে কি ভিতৰৰ পৰা যি দুডাল পজিটিভ ৱায়াৰ আহিছে ফেন দুখনৰ পৰা সেই দুডালৰ লগত এই ছিংগুল ৰেড ৱায়াৰডাল মই কি কৰিছোঁ ধুনীয়াকৈ পকাই লৈছোঁ আৰু ইয়াৰ পাছতে মই ল'ম হালধীয়া যিডাল ৱায়াৰ হালধীয়া মানে কি ভিতৰৰ পৰা যিডাল নিগেটিভ ৱায়াৰ আহিছে ফেন দুখনৰ পৰা সেই দুখনৰ ৱায়াৰ দুডালৰ লগত মই এই হালধীয়াডাল কানেকশ্যন কৰি ল'লোঁ এতিয়া বাহিৰত ধুনীয়াকৈ মোৰ ওলাই পৰিলে হালধীয়াডাল হৈছে নিগেটিভ ৱায়াৰ আৰু ৰঙাডাল হৈছে পজিটিভ ৱায়াৰ তাৰপাছত আপোনালোকে দুইডাল তাঁৰতে ব্লেক টেপ লগাই দিব যাতে দুইডাল তাঁৰ এডাল আনডালৰ লগত লগ লাগি পেলাই স্পাৰ্ক নকৰে আৰু যিখন চাৰ্কিট আছিলে সেই চাৰ্কিটখনৰ লগত মই তাৰ সেন্সৰডাল লগাই দিলোঁ আৰু চাৰ্কিটটো দুটা স্ক্ৰুৰ সহায়ত মই মানে মাছৰ কাৰ্টুনটোৰ লগত সংযোগ কৰি দিলোঁ দেখিছে আপোনালোকে আৰু সেই চাৰ্কিটটোৰ কিনাৰত মই এটা সৰুকৈ ফুটা উলিয়াইছোঁ যাতে মই এই যিডাল সেন্সৰ সেই সেন্সৰডাল ভিতৰলৈ ভৰাই দিব পাৰোঁ সেয়া দেখিছে আপোনালোকে ফুটাটো কেনেকৈ ল'লোঁ গম পাইছে চাগে আপোনালোকে আকৌ নকওঁ আপোনালোকক এইদৰে সেন্সৰটো আপোনালোকে ভিতৰলৈ ভৰাই দিব তাৰ পাছতে বাল্বৰ পৰা যিডাল কেবুল ওলাই আহিছিলে আমাৰ সেই কেবুলডালৰ একেবাৰে যিটো শেষৰ মূৰ সেই মূৰটোত আমি এনেদৰে এটা মেল পইণ্ট লগাই দিছোঁ যাতে আমি বৰ্ডত ভালদৰে ভৰাব পাৰোঁ দেখিছে আপোনালোকে আৰু এইডালেই হৈছে সেই ফিমেল কানেক্টৰডাল আৰু এই যিটো ফুটা ইয়াতে আমি কি ভৰাব পাৰিম জানেনে এডপ্টাৰটো আমি ভৰাব পাৰিম যিদৰে মোবাইলত আমি চাৰ্জাৰডাল ভৰাই দিওঁ ইয়াত সেই এডপ্টাৰটো ভৰাই দিব পাৰিম এতিয়া ফেনৰ পৰা যিডাল আমাৰ পজিটিভ ৱায়াৰ আহিছিলে ৰঙা ৱায়াৰডাল যে আপোনালোকক দেখাইছিলোঁ সেই ৱায়াৰডাল আমি এই যিটো ফিমেল কানেক্টৰ সেই ফিমেল কানেক্টৰটোৰ পজিটিভৰ লগত আমি পকাই ল'ম আৰু মোৰ ইয়াতে যিডাল য়েলো ৱায়াৰ আছে মানে নিগেটিভ ৱায়াৰ সেই নিগেটিভ যিটো পইণ্ট সেই পইণ্টটো আনি আমাৰ যিডাল ফিমেল এডপ্টাৰ সেই এডপ্টাৰটো নিগেটিভ পইণ্টত আমি লগাই দিম তাৰ পাছতে আমি টেষ্টাৰৰ সহায়ত এই যে দেখিছেনে সৰু সৰু কেইটামান স্ক্ৰু আছে চাৰিটা স্ক্ৰু আছে সেই স্ক্ৰুকেইটা আমি ঢিলা কৰি ল'ম ইয়াৰ পাছতে আমাৰ যিডাল নিগেটিভ ৱায়াৰ আছে জইন কৰা সেই জইন কৰা ৱায়াৰডাল ৰাইট সাইডৰ পৰা মানে সোঁহাতৰ পৰা প্ৰথম যিটো পইণ্ট আছে সেই পইণ্টটোত ভিতৰলৈ আমি ঠেলি ভৰাই দিম তাৰ পাছত আমি ৰেড ৱায়াৰ মানে পজিটিভ ৱায়াৰডাল ৰাইট সাইডৰ পৰা 2 নম্বৰ মানে যিটোত ভৰাইছিলোঁ তাৰ কাষৰটোৰ পইণ্টত আমি ৰেড ৱায়াৰডাল ভৰাই দিম এইদৰে ৱায়াৰ দুডাল ভৰাই লৈ আপোনালোকে টেষ্টাৰে নটকেইটা টান কৰি দিব ইয়াৰ পাছতে বাল্বৰ পৰা যিডাল ৱায়াৰ ওলাই আহিছিলে সেই ৱায়াৰডাল দেখিছেনে যিডাল দীঘল ৱায়াৰ আছিলে যে আমাৰ সেই ৱায়াৰডাল ল'ব আৰু ৱায়াৰডালৰ যিটো ৰেড ৱায়াৰ ৰেড মানে পজিটিভডাল সেই পজিটিভডাল কি কৰিব কাটি দিব তাৰ পাছতে আপোনালোকে বাল্বৰ ফালৰ পৰা যিডাল আহিছে ৱায়াৰ আমি কাটি দিলোঁ দুটুকুৰা হৈ গ'ল এফালে হৈ গ'ল বাল্ব এফালে হৈ গ'ল আমি যিটো পইণ্টত লগাম সেই বাল্বৰ ফালৰ অহাৰ পৰা টুকুৰাটো আপোনালোকে 3 নম্বৰ পইণ্টটো লগাই দিব মানে সোঁহাতৰ পৰা 3 নম্বৰ পইণ্টটোত আৰু একেবাৰে যিটো শেষৰ পইণ্ট 4 নম্বৰ যিটো পইণ্ট সেই পইণ্টটোত আপোনালোকে আনডাল ৱায়াৰ মানে ৰেডৰ দুটুকুৰা হৈছিলে তাৰ যিডাল আমাৰ মেল পইণ্টত লাগিছেগৈ সেই টুকুৰাটো আপোনালোকে বুজি পাইছে দেখি পেলাই ভিডিঅ'টো হয়তো সেই পইণ্টটোত আপোনালোকে লগাই দিব তাৰ পাছতে অলপমান টেপ লগাই পেলাই এইবোৰ টাইট কৰি দিছোঁ যাতে আমাৰ এৰাই নাযায় ইহঁতক ধুনীয়াকৈ আপোনালোকে টেপিং কৰিব যাতে এইখিনিকে ফিটিংটো খুব ধুনীয়া ষ্টেণ্ডাৰ্ড হয় এয়া মই আনি মেচিনটো ধুনীয়াকৈ ফিটিং কৰি দিলোঁ কানেকশ্যন কৰি দিলোঁ আৰু যেটো ফিমেল পইণ্ট আছিলে সেই ফিমেল পইণ্টত আমি এডপ্টাৰটো লগাই দিছোঁ এয়া দেখিছে এডপ্টাৰটো লগাই দিছোঁ আৰু আপোনালোকে কানেকশ্যন কৰাৰ পাছত হয়তো লাইটটো নজ্বলিব পাৰে সেইখিনি কাৰণে আপোনালোকে সেটিংছটো মিলাব লাগিব সেটিংছটো কেনেকৈ মিলাব তাৰ কাৰণে এটা মই বেলেগ ভিডিঅ' আগতেই বনাইছিলোঁ সেই ভিডিঅ'টো আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাত গৈ আপোনালোকে চাই ল'ব তেতিয়া সকলোখিনি কৰিব পাৰিব কেতিয়াবা কিন্তু চাৰ্কিটটোত কিবা খেলমেলি হৈ থাকে তাৰ কাৰণে লাইটটো নজ্বলে তাৰ কাৰণে আপোনালোকে সেটিংছটো মিলাই ল'ব লাগিব
মেচিনটো সম্পূৰ্ণ হৈ যোৱাৰ পাছত এনেকৈ এটা বাতি ল'ব আৰু বাতিটোৰ ওপৰত এইদৰে এখন নেট মাৰি দিব যাতে যেতিয়া পোৱালিবোৰ ওলাব ইয়াত পানী দিব লাগিব পোৱালিবোৰ ওলোৱাৰ পাছত যাতে ইয়াতে সোমাই নিদিয়ে আৰু পানী এইটো কাৰণে দিব লাগিব যাতে ইয়াত হিউমিডিটিটো মেইনটেইন হৈ থাকে আৰু এইটো হৈছে যাতে এটা টেম্পাৰেচাৰ আৰু হিউমিডিটি জোখা যন্ত্ৰ মেচিন আৰু এইটো আপোনালোকে ক্ৰয় কৰিব পৰা লিংক এটা মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম যাতে আপোনালোকে সহজতে সেইটো আপোনালোকে আনিব পাৰে আৰু এই বাতিটো আপোনালোকে এই এখন ফেন আৰু এই লাইটটোৰ তলত দিব আৰু ইয়াতে পানী দিব লাগিব দেই আপোনালোকক মই আকৌ কৈছোঁ ইয়াতে পানী আপোনালোকে দিব লাগিব আমি একেবাৰে শেষৰ পৰ্যায়লৈ পাইছোঁহি আমাৰ আগত হৈছিলে হিচাপ 640 টকা আৰু ইয়াৰ পাছতে আমি লগাইছিলোঁ হোল্ডাৰটোত লৈছিলে 40 টকা প্ৰায় 40 টকা ল'ব আপোনালোকৰ ৱাল হোল্ডাৰটোত বাল্ব আপোনালোকে এটা কথা মন কৰিব বাল্ব 40 ৱাট নহ'লে 60 ৱাটৰ আপোনালোকে ব্যৱহাৰ কৰিব কিন্তু 100 ৱাটৰ বাল্ব আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব আৰু 40 ৱাটৰ বাল্ব এটা 20 টকা ল'ব আপোনালোকে আৰু এটা আনি থ'ব যদি পাৰে কাৰণ কেতিয়াবা এই বাল্ববোৰ সোনকালে ফিউজ হৈ যায় আৰু ৱায়াৰ আমি প্ৰায় 3 মিটাৰমান 2 মিটাৰৰ পৰা 3 মিটাৰ ব্যৱহাৰ হৈছে 20 টকা ৱায়াৰ লৈছিলে আৰু মেইল পইণ্টটোত আমাৰ 20 টকা লৈছিলে আৰু টোটেল হৈছিলে আমাৰ 740 টকা আৰু ইয়াৰ পাছতে আমাক শেষত আমি যদি হিউমিডিটি মিটাৰ এটা ব্যৱহাৰ কৰোঁ বুলি যদি ভাবোঁ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে হিউমিডিটি মিটাৰটো থাকিলে ভাল যদি আপোনালোকৰ পইচা কম থাকে তেতিয়াহ'লে 740 টকাতে আপোনালোকৰ হৈ যাব আৰু হিউমিডিটি মিটাৰটো আপোনালোকে প্ৰায় 300 টকাৰ ওচৰা-ওচৰি ল'ব আৰু তেতিয়া হ'বগৈ আমাৰ টোটেল 1040 টকা মানে আপুনি ধৰক 1000 টকাৰ ভিতৰত আপোনালোকে এই গোটেই মেচিনটো নিজে বনাই ল'ব পাৰিব আৰু দৰ্শকসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই কথাখিনি বুজি পাইছে মই চেষ্টা কৰিছোঁ আপোনালোকক যিমান পাৰিছোঁ ডেফটত বুজাবৰ কাৰণে সেইকাৰণে ভিডিঅ'টো অলপমান দীঘল হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম